যিহেতু মোৰ এইখিনি বৰ বেছি বেয়া হোৱা নাই, ক'ৰবাত এডাল বেয়া হৈছে, মই এইকেইডাল খুলি পিনি আকৌ নতুনকৈ বান্ধি দিম বেয়াকেইডাল, তেনেকৈ এডাল দুডালকৈ সলাই থাকিম। আৰু এতিয়া লগতে সলাবলগীয়া নহয়, তেতিয়া মোৰ কামটো অকণমান সোনকাল হ'ব। সেইবুলিয়ে মই এই বৰখিনি কাটি নেপেলাই ইয়াৰ দহিখিনিৰ লগতে মই আগৰ তাঁতখনৰ দহিখিনিৰ লগতে এইখন তাত জইন কৰি দিছোঁ। হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মই জোৎস্নাই আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বতৰ যিহে বেয়া নহয় জানো, গোটেই পানী বোকা চবফালে, বতৰ একেলেঠাৰে বৰষুণ দি আছে। আৰু ভিডিঅ' বৰ ঘনকৈ দিব পৰা হোৱা নাই, মই ব্যস্ত আছোঁ। দেখিছে মই তাঁত এখন লগাই আছোঁ, সেয়েহে মই আপোনালোকৰ ভিডিঅ' দিব পৰা নাই। আপোনালোকলৈ লৈ আহিছোঁ মাইনা তাঁতশালৰ বিষয়ে কিছু কথা লৈ ভিডিঅ'টো আগবঢ়াইছোঁ। তাঁতখনৰ বিষয়ে বহুতো সৰু কথা আছে, তাঁতখনৰ বিষয়ে বহুতো কথা সুধি থাকে, তাৰ কিছুমান উত্তৰ দিবলৈ যত্ন কৰিম। তাঁতখনৰ বিষয়ে মই জনাম যিখিনি পাৰোঁ, আৰু যিখিনি প্ৰব্লেম পোৱা বা যিখিনি অসুবিধা হয় সেইখিনি মই জনাম। তাঁতখন মোৰ আধা হৈ আছে, আৰু মই সেয়া আপোনালোকক দেখুৱাম কি কৰিলোঁ, সেইখিনি আপোনালোকক জনাম। এতিয়া তাঁতখনত সূতাবিলাক যাতে তাঁতখনৰ এই ৰছীডাল যাতে পাক মাৰি নধৰে, সেইকাৰণে আমি এডাল দি লৈছোঁ, দুইফালে দুডাল দি লৈছোঁ। এইকেইডাল দিয়াৰ কাৰণে সূতাডাল পাক মাৰি নধৰে, নহ'লে এই সূতাডাল প্ৰায় বৈ থাকোঁতে আহি এই নটটোত লাগে, আৰু এইফালে ইয়াত সোমাই পিনি পাক মাৰি ধৰে। এই সূতাডাল খুব ঘনকৈ ছিগে, আৰু এতিয়া এইডাল দিয়াৰ পৰা সেই ছিগাটো বহুত কমি গ'ল, নহ'লে আপোনাৰ এই ৰছীডাল জইন দি আমনি লাগি যায়। আৰু এতিয়া সেই প্ৰব্লেম বহুত দূৰ হ'ল। আনফালে এই কাগজ দি লৈছোঁ, দেখিছেনে? ডাঠ কাগজ এখন দি লৈছোঁ। এই কাগজখন দিয়াৰ কাৰণে এটা সুবিধা হৈছে, এইফালেদি যিডাল মাকুটো যেতিয়া গুচি যায়, মাকুটো গুচি গ'লে ইয়াৰ পৰা সূতাডাল ডাঙৰ ওলমি থাকে, আৰু ওলমি থাকে। ইয়াত যিহেতু আমাৰ এখন মৌবিল দিয়া হয়, মৌবিল দিয়াৰ কাৰণে এইবোৰ ক'লা ক'লা থাকে, ইয়াত সূতাডাল লাগি সূতাডাল গোটেই ক'লা হৈ যায়, আৰু বৈ দিলে এইফালে গামোচালৈ আহি গামোচাত মানে গোটেই ক'লা পৰি যায়। সেয়েহে আমি সেইখন দি ল'লোঁ, তেতিয়া সূতাডাল ক'লা নহয় আৰু গামোচাখন চাফা হৈ থাকে। মোৰ প্ৰথমে তেনেকুৱা কেইবাখন গামোচাটো ক'লা ক'লা পৰিছিলে, কিন্তু এতিয়া সেইটোৰ পৰা আমি বাচি গ'লোঁ, সেইটো নহয়। আৰু তাতে এইডাল ৰছী যেনেকৈ এইডাল দিয়া আছে, এইডাল যাতে গৈ টিঙত ডাইৰেক্ট নুকুবাই, সেইকাৰণে এডাল বান্ধি লৈছোঁ। আছে তেনেকুৱা আৰু সৰু সৰু কেইটামান কাম আমি নিজে কৰি লোৱা, বা বুজায়ো দিয়া নাছিলে, আমি নিজে। আৰু এইডাল এনেকৈ নিজে দিয়া লৈছোঁ। তেখেতলোকে দিওঁতে এইটুকুৰাই আছিলে, এইটুকুৰা, আৰু এনেকৈ হাউলি হাউলি পকাবলৈ বহুত বেছি কষ্ট হয়। আৰু এইডাল তলত থাকোঁতে বৈ থাকোঁতে পকাবলৈ অসুবিধা হয়, কিন্তু এতিয়া এইডাল যেতিয়া এনেকৈ দি দিয়া হ'ল, এতিয়া এনেকৈ ধৰি পকাবলৈ অকণমান সুবিধা হয়। এইফালৰ পৰা দেখুৱাই দিছোঁ, এয়া চাওক, এইখন তাঁতশাল আগৰ গামোচাখিনিও, এয়া গামোচাখন সম্পূৰ্ণ কটা নাই মই। এইফালে দহিখিনি থৈ দিছোঁ, যিডোখৰ শেষত থাকি যায় সেইডোখৰ মই থৈ দিছোঁ। এয়া এইফালে দুডাল হলি দি এনেধৰণে বান্ধি থৈছোঁ, আৰু এইখিনিৰ লগত, আৰু এইখিনি আমাৰ যিহেতু এইখিনি এতিয়া নতুনকৈ লগোৱা তাঁতখন, এইখন নতুনকৈ লগোৱা তাঁতখন, এইখিনি সূতাখিনি ইয়াৰ পৰা এইখিনি দেখিছেনে? ইয়াৰ যিখিনি সূতা আমি মেৰুৱা হৈছে, এই সূতাখিনি যি দুডাল সূতা দি এই কেৰেটো লগাইছিলোঁ, এই কেৰেটোতে হলিকেইডাল ভৰাই দিলোঁ, ভৰাই দি এনেদৰে থৈ লৈছোঁ। ইয়াৰ পৰা সূতাকেইডাল এনেধৰণে আমি এতিয়া জইন কৰিম। জইন কৰাটো ইয়াত দেখিছেনে? এইফালৰ পৰা সূতাকেইডাল নি তাৰ সূতাৰ লগত এই মাজতে কোনে সুধিছিলে? তাৰমানে তই এনেই কলি মধুৰি খাইছ নাই? স্কুলৰ পৰা ৰঙা মধুৰি দিছিলে। কোনে দিছিলে ৰঙা মধুৰি? এই খগেন ডাক্তৰৰ ঘৰ খালি সিহঁতৰ ছোৱালীজনী ইয়াত পঢ়ে জানো? খগেন দৈ হেৰিটো, মই তহঁতৰ তাৱৈ কথা কৈছোঁ বুলি ভাবিছিলোঁ। আমাৰ স্কুলতে পঢ়ে।
এইখিনি দেখিছেনে, এই মাজতে এইখিনি গাঁঠি দিছোঁ, গাঁঠি দি জইন কৰিছোঁ। তেতিয়া মই আৰু পুনৰ এই যিখিনি ফুলৰ বৰ, সেইখিনি ফুলটো য'ত বন্ধা আছে, ফুল উঠিবৰ কাৰণে যিখিনি বৰ বন্ধা আছে, এই বৰখিনি দুনাই নাবান্ধো। সেয়েহে এইটো ছিষ্টেম কৰিছোঁ। ইয়াৰ দহিখিনিৰ লগত মানে নতুনখন এতিয়া লগোৱা তাঁতখন জইন কৰি দিছোঁ, যাতে ফুলৰ সেইখিনি মই আকৌ বান্ধিব লগা নহয়। যিহেতু মোৰ গামোচাকেইখন অৰ্ডাৰ আছে, খুব লৰালৰি হৈছে, সেয়েহে মই বেছি দীঘলীয়া কৰি থাকিব বিচৰা নাই তাঁতখন। ইধৰণে আকৌ এইফালৰ পৰা চাওক তাঁতখন, ইভাগে যদি মই এই বৰখিনি সম্পূৰ্ণ তাঁতখন মোকলাই লৈ তাঁতখন লগোৱা হয়, তেতিয়া লগাওঁতে অকণমান সহজ হয়, কিন্তু আকৌ বৰখিনি সম্পূৰ্ণকৈ ভৰাবলগীয়া হয়, ৰাঁচ ভৰাবলগীয়া হয়। তাৰপিছত এই যিখিনি ফুলৰ বৰখিনি আকৌ বান্ধিব লগা হয়। আৰু এইফালে দেখিছে, এইফালে মোৰ তাঁতখন লাগিয়ে আছে, ধুনীয়া গামোচা ইয়াতো 8-10খনমান গামোচা মোৰ মেৰাই থোৱা আছে। আৰু এইখন যেতিয়া মোৰ গাঁঠি দি হ'ব, ইয়াত বৰটো ভৰাই থোৱা আছে, ইয়াত টানি এইফালে উলিয়াই লৈ আনিলে হৈ যাব। ৰাঁচ বৰ ভৰাব নালাগে, ফুলৰ বৰটো গাঁঠি দিব নালাগে। মই এইটো সহজ ছিষ্টেম কৰিছোঁ। হয়তো কোনোবাই কৰে এনেধৰণে, কিছুমানে ডাইৰেক্ট ভৰাই। ইয়াত কিন্তু টেনাৰে যেতিয়া মোৰ তাঁতখন দেখুৱাইছিলে, শিকাবলৈ আহিছিলে তাঁতখন লগোৱা মেলালৈ, কিছুমান তেওঁলোকে এইভাগে শিকোৱা নাছিলে যে এনেধৰণে লগাব পাৰি বা এনেকুৱা কৰিব পাৰি। এইখিনি মোৰ নিজা মতে কৰিছোঁ। তেখেতলোকে তেনেকৈ শিকাই নাই। তেখেতলোকে ডাইৰেক্ট তাঁতখন লগাই এইফালে বৰ ভৰাই লৈ ডাইৰেক্ট ৰাঁচ ভৰাব লাগে, ৰাঁচ ভৰাবলৈ এইফালে বৰে সৰকাই নি ডাইৰেক্ট ৰাঁচ ভৰাই, আৰু ডাইৰেক্ট এইফালে সৰকাই আনি পিনি তাঁতখন বোৱাটোহে দেখুৱাইছিলে। এই ছিষ্টেমটো দেখুওৱা নাছিলে বাৰু, এইটো গাঁঠি দিয়া, এইখনৰ লগত সিখন জইন কৰাটো। এইটো মই নিজে কৰি লৈছোঁ, যিহেতু মোৰ অকণমান সময় কম কৰিব বিচাৰিছোঁ। সেয়েহে সেইখিনি মোৰ নিজা ধৰণে কৰা কাম। হয়তো কিছুমানে নকৰিবও পাৰে, সেইটো ব্যক্তিগত কথা। আৰু এতিয়া মোৰ মানে এইখিনি যেতিয়া বান্ধি লৈ মেৰাই দিম, তাৰপৰা মোৰ তাঁত ব'ব পৰা হৈ যাব। আৰু এইখিনি বান্ধোতে মই অলপ বান্ধিছোঁহে বাৰু তাঁতখন। এইটো ফুল তোলা জেকাৰ্ডটো, আৰু এইফালে এইকেইডাল বান্ধিছোঁহে মই। এতিয়া এইফালৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ বান্ধিছোঁ, আৰু 10 ঘৰ আছে বান্ধিবলৈ মোৰ, যিহেতু 14 ঘৰ মোৰ তাঁত লগোৱা আছে। আৰু এইফালে এইটো জোৰটো আছে, মাজৰ কেইডালমানহে বান্ধিছোঁ। দেখিছেনে পূৰা ফিট হৈছে তাঁতখন। এখন যে গাঁঠি দিয়া তাত ইমান বেছি ধৰিব নোৱাৰে। এইটো মোৰ সহজ বুদ্ধি। এনেকৈ নিজেও কিছুমান কাম কৰোঁ। মই তাঁতখনৰ বহুতবোৰ কামেই নিজে কৰি লোৱা হৈছে। তেওঁলোকে দেখুৱাতকৈ বহুত বেলেগ কিছুমান মই কৰি লৈছোঁ, সেয়েহে তাঁতখন ব'বলৈ অকণমান ভাল হৈছে। তেখেতলোকে এনেকুৱা ধৰণে দি গৈছিলে যে যিখন তাঁতখনৰ মানে মাকোটো বাৰে বাৰে পৰি থাকে, এনেকুৱা ধৰণেই থৈ গৈছিলে। আৰু ফুলটো বহুত বেছি মিচ মাৰে, আৰু এই মাকো থ'বলৈও এনেই অকণমান কৰি লোৱা হৈছে, যাতে মাকোটো বাৰে বাৰে পৰি, নহ'লে তাঁতখন বওঁতে পূৰা পৰি যায় এইটো মেচিনটো। আৰু এইফালে তাঁতখন মানে গোটেই জংক পংক হৈ আছে, তাঁতখন চাবলৈ উপায় নাই। এইখিনি যেতিয়া হেৰি হ'ব, সম্পূৰ্ণ হ'ব, তাঁতখন ফিটিং হ'ব, তেতিয়া দেখিবলৈও ভাল লাগিব, আৰু চিজিল হ'ব তাঁতখন। এতিয়া গোটেই মানে চিজিল হোৱা নাই যে, দেখিবলৈ বেয়া হৈ আছে। আৰু যেতিয়া সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক আকৌ পুনৰ দেখুৱাম মই, আৰু ফুল তোলেনো কেনেকৈ সেইটোও দেখুৱাম। এতিয়া আজি তাঁতখন দেখুৱাইছোঁ। তাঁতখন দেখিবলৈ মানুহে কয় 3খন ওলায় 4খন ওলায় এদিনত, ভিডিঅ'ত দি থাকে। কিন্তু সেইখিনি জানো কিমান হেৰি, সেইটো নিজে বলেহে গম পোৱা যায়। তাঁতখন যথেষ্ট কষ্টও আছে। এইখিনি এই বন্ধা নাই কাৰণে কোচ খাই আছে, কিন্তু তাঁতখন কাপোৰখন বাৰু খুব ধুনীয়া হৈছে। ক'তো হেৰি হোৱা নাই, বহুত ধুনীয়া মিহি হৈছে কাপোৰখন। গামোচাখনৰ কোনো খুঁত নাই বাৰু, বহুত ধুনীয়াকৈ হৈছে। আৰু মই এইখিনি বান্ধিলেই মোৰ তাঁতখন ব'ব পৰা হয়। মোৰ যিহেতু গামোচা অলপমান অৰ্ডাৰ আছে, সেয়েহে মোৰ অলপ তাৰমানে সোনকাল কৰিব বিচাৰিছোঁ। সেয়ে ইখন তাঁতৰ লগত জইন দি দিছোঁ। নতুনকৈ বৰ ভৰোৱা নাই, আৰু ফুলৰ বৰ যাতে বান্ধিব লগা নহয়, সেইকাৰণে এইটো ছিষ্টেম কৰিব লগা হ'ল। নহ'লে মই ইভাগে ভৰালোঁ হয়। ভৰালে বৰখিনি যদি সলাই থকা হয় তেতিয়া খুবেই ভাল হয়, কিন্তু এতিয়া মই একেখিনি বৰতে দিব লগা হ'ব, যিহেতু মই ইয়াৰ দহিখিনিৰ লগতে গাঁঠি দি দিছোঁ।
সেইকাৰণে এইখিনি বৰতে দিব লগা হ'ব। কিন্তু বৰখিনি যদি মই এইখিনি চেঞ্জ কৰি এইফালৰ পৰা দিব পাৰিলোঁহেঁতেন গামোচাখিনি, তেতিয়া ভাল আছিলে, চব বৰ সমানে চলোৱা হ'লহেঁতেন। এতিয়া কিন্তু মই এইখিনি বৰে 3 জুতিমান হ'ল একেবাৰে লগায়ে আছোঁ। নেক্সট বাৰ লগালে মই এইখিনি এনেকুৱা আৰু জইন নকৰি বৰখিনি সলাই দিম বুলি ভাবিছোঁ। কিন্তু এইবাৰ মোৰ বেছি খৰধৰ হোৱাৰ কাৰণে মই এনেকুৱা কৰিবলগীয়া হ'ল। যেই কি নহওক, এতিয়া তাঁতখন ইমানখিনি আগবাঢ়িলেগৈ আৰু নেক্সটখিনি হ'ব 2-এদিনতে। যিহেতু মই একেৰাহে তাঁতত লগাবলৈ নাপাওঁ, মাজে মাজে লাগোঁ, তেনেকৈ লাগি থকাৰ কাৰণে অকণমান সময় লৈছে বাৰু। এইভাগে সোনকালে হ'ব, যেতিয়া হ'ব আপোনালোকক দেখুৱাম। লগতে তাঁতখন দেখুওৱাৰ লগতে ফুল কেনেকৈ বাচে, কেনেকৈ বয়, সেইখিনি দেখুৱাম আপোনালোকক। আৰু আজি এইখিনিয়ে আছিলে তাঁতখনৰ বিষয়ে। আৰু কিবা ক'বলগীয়া থাকিলে নিশ্চয়, আৰু কিবা জানিবলগীয়া থাকিলেও নেক্সট ভিডিঅ'ত মই ক'ম, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিৰ কাৰণে ইমানেই। পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম। বাই বাই।